ৰঙিয়াৰ ধুলাবৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ। ধুলাবৰী সোণালী সংঘৰ উদ্যোগত ERC লেন্সৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। এই চকু চিকিৎসা শিবিৰত ৰঙিয়াৰ নিকটৱৰ্তী ধুলাবৰীৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক পুৰুষ মহিলাই বিনামূলীয়া চকু চিকিৎসা পৰীক্ষা কৰে। এই বিনামূলীয়া শিবিৰটোৰ জৰিয়তে অত্যাধিক অসুবিধা থকা ৰোগীসকলক অস্ত্ৰোপচাৰৰ সুবিধা কৰাৰ লগতে কম পৰিমাণৰ অসুবিধা থকা ব্যক্তিসকলক বিনামূলীয়া ঔষধ, চশমা ইত্যাদি প্ৰদান কৰা হয়। এই বিনামূলীয়া চিকিৎসাৰ সুবিধাকণ গাঁৱৰ ৰাইজক সহায়ৰ হাত আগবঢ়োৱা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বহুতো সকাহ পোৱাৰ উপৰিও ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়াৰ পৰা আকা বৰালীৰ ৰিপৰ্ট, NS24 ডিজিটেল। ডাউনটাউন হস্পিটেল আমাৰ টাইপ আছে ERC লেন্সৰ। আমাৰ তাতে যি হয় নৰ্মেলি আমি কেম্প কৰা হয় গাঁও এৰিয়াত, ৰুৰেল এৰিয়াছ মানে গাঁৱৰ জেগাত আমি স্কুল বা কিবা ৰাজহুৱা জেগাত আমি কেম্প কৰা হয়। তাতে কি হৈ যায়, আমাৰ যিখিনি গাঁৱৰ মানুহ চহৰলৈ ওলাই যাব নোৱাৰে তেখেতসকলক বেছিকৈ সহায় কৰা হয়। যিহেতু টাউনৰ মানুহখিনিয়েতো যাবই হস্পিটেললৈ, বা আমাৰ যিখিনি গাঁৱৰ মানুহ, যিসকল মানুহে গোটেই দিনটো কৰ্মত ব্যস্ত হৈ থাকে, তাৰ মাজতে আমি যদি কেম্প এটা দিব পাৰোঁ তাৰ গাঁও এৰিয়াত, কি হৈ যায় মানুহখিনিয়ে ওচৰতে চকু চিকিৎসাটো পাই মানুহবোৰৰ বহুত সুবিধা হয়। মানুহবোৰে কি হয়, টাউনলৈ যাবলৈ হ'লে মানুহবোৰৰ যথেষ্টখিনি ভাড়াও দৰকাৰ হয়, ভাড়া লাগিব গৈ টাউনত আকৌ দেখাবলৈ তেখেতসকলৰ ফিজ লাগে, কিবা লাগে, তেনেকুৱা বহুত থাকে। কিন্তু আমাৰ ইয়াত তেনেকুৱা ফিজ লোৱা নহয়, তেনেকৈ চকু চিকিৎসা ফ্ৰী কেম্প কৰা হয়। উদ্যোগত ERC লেন্সৰ সহযোগিতা আয়োজিত বিনামূলীয়া অনুষ্ঠান আমাৰ সংঘ পাতিছে। এই সমাজৰ প্ৰতি লক্ষ্য ৰাখি চকুৰ যিটো বেমাৰ আমি নিউজে শুনা পাই আছোঁ, দেখা পাই আছোঁ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি এই ERCৰ ফাৰ্মাচীৰ উদ্যোগত আমি সোণালী সংঘৰ উদ্যোগত আমি এই চকু শিবিৰ পাতিছোঁ। আমাৰ ইতিমধ্যে দেখা গৈছে প্ৰায় 60-70জন পেচেণ্ট চোৱা হৈছে আৰু বহুতো আছে। তো ৰাইজে বহুত আমাক সহায় সহযোগিতা কৰিছে আৰু ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাক আৰু বহুত ধৰণৰ এনেকুৱা ধৰণৰ সহায় কৰে, যাতে আগামীলৈকে আমি বহুত এনেকুৱা ধৰণৰ শিবিৰ পাতিব পাৰোঁ। সোণালী সংঘৰ উদ্যোগত ERC লেন্সৰ সহযোগিতাত আয়োজিত বিনামূলীয়া চিকিৎসা শিবিৰ, যি চিকিৎসা শিবিৰৰ কাৰ্যসূচীত আমি ধুলাবৰী অঞ্চলৰ পৰা আমি ধুলাবৰী সোণালী সংঘৰ উদ্যোক্তাসকলক আমি ধন্যবাদ জনাইছোঁ। ভৱিষ্যত এনেকুৱা ভাল কাম কৰি থাকিব পাৰে, তাৰ বাবে আমি পৰামৰ্শ আগবঢ়াই যাম। সোণালী সংঘৰ উদ্যোগত ERC হস্পিটেলৰ সহযোগিতাত আজি আমি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন কৰিছোঁ। এই শিবিৰ আয়োজন কৰাৰ আমাৰ উদ্দেশ্য হ'ল, আমাৰ প্ৰায় গাঁৱতে যিহেতু বয়স্ক বা বৃদ্ধ লোক থাকে, তেখেতসকলে দূৰ দূৰণিলৈ চাই এই পৰীক্ষা কৰোঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। সেই কথা ভাবি আমি সোণালী সংঘই ERC হস্পিটেলৰ লগত যোগাযোগ কৰি আমি এই শিবিৰ আয়োজন কৰিছোঁ। আৰু এই শিবিৰ আয়োজন কৰাত আমাক ৰাইজে যিখিনি সহায় সহযোগিতা কৰিলে তাৰ কাৰণে ৰাইজক আমি অশেষ ধন্যবাদ, আৰু ERC হস্পিটেল কৰ্তৃপক্ষক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।